friends, welcome to my channel Trendy Pupa. কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে সুস্থ আছে ময়ো ভালে আছো আজি বহু দিনৰ মূৰত মই আপোনালোকৰ কাৰণে লৈ আনিছো এজোৰ নতুন ডিজাইনৰ মেখেলা চাদৰ ইয়াত মই ষ্টোন ৱৰ্ক কৰিছো মিৰৰ ৱৰ্ক কৰিছো মই গোটেই ডিটেইলছ আপোনালোকৰ আগত এতিয়া মই শেয়াৰ কৰিম ধুনিয়াকে কাপোৰজোৰ দেখাম মই আগতেও এনেকুৱা ভিডিও লৈ আনিছিলো আপোনালোকে বহুত ভাল পাইছে সেই কাৰণে আজি আকৌ মই এজোৰ নতুন কাপোৰ আপোনালোকৰ আগত দেখাবলৈ পুৰা এক্সাইটেড হৈ আছো গতিকে বলক তেতিয়া হলে ভিডিওটো আৰম্ভ কৰো মোৰ কাপোৰজোৰ চাও প্ৰথমতে মই দেখাও আপোনালোকক মেখেলাখন মেখেলা বহুত কাম আধৰুৱা হৈ আছে মই আগতেও আপোনালোকক কৈছো আকৌ এবাৰ কও মই সিলাই কাম নকৰো মই অকল হ্যান্ড এমব্ৰয়ডাৰী কাম কৰো মেচিন এমব্ৰয়ডাৰী কৰো মানে ডিজাইনটো মই কৰো বাকি মোৰ সিলোৱা কাম বিলাক মোৰ মানুহ আছে মই টেইলাৰ আছে মই হাতৰ দ্বাৰাই দি কৰাও গতিকে সেইখিনি কৰি আহোতে বহুত টাইম লাগি যায় তেখেতসকলৰো বহুত কাম থাকে গতিকে বহুত দেৰি হয় কাৰণতে মই গোটেইখিনি ফিনিশিং ওয়ার্কটো মই দেখাব নোৱাৰোৱে আপোনালোকক তাৰ আগতে মই আপোনালোকৰ আগত ভিডিওটো শেয়াৰ কৰি দিও গতিকে এইখন মেখেলাটো বহুতখিনি কৰিবলগীয়া আছে মেখেলাখন চিলোৱা হোৱা নাই গতিকে বলক এনেকৈ চাও নেকি অকমান কম্প্ৰমাইজ কৰি লওক আপোনালোকেও মোৰ কাৰণে মেখেলাখন এইখন ইয়াৰে দুইটা ফাল মই চিলাব লগা আছে মেখেলাখন জোৰা হৈ থকা নাই কাপোৰ টাইপ হৈ আছে মেখেলাখন এইখন দূৰৰ পৰা দেখাইছো অকমান দূৰত মই কেমেৰাটো লৈ যাম যাতে আপোনালোকে গোটেইখিনি দেখিব পায় মেখেলাখন এইখন পুৰা সম্পূৰ্ণ লুকটো এইটো ইয়াতে মই কৰিছো হ্যান্ড এমব্ৰয়ডাৰী গোটেই কাপোৰজোৰ হ্যান্ড এমব্ৰয়ডাৰী ইয়াত বেলেগ এমব্ৰয়ডাৰী একো নাই গোটেইখিনি এমব্ৰয়ডাৰী সব ফিলিং ওয়ার্ক কৰা আছে ইয়াতে বেলেগ একো নাই বাকি এটো ব্যাক স্টিচ এই দুটা ব্যাক স্টিচ গোটেইখিনি বাকি সব ফিলিং ওয়ার্ক কৰা আছে ইয়াতে এইটো মিৰৰ ওয়ার্ক কৰিছো আৰু এটো ষ্টোন এটো এনেকে ষ্টোন ডাল দি দিছো এইটো ডিজাইন মই আপোনালোকৰ আগত মোটিভটো মই এবাৰ কৰাই দেখাই দিছিলো তথাপি এতিয়া মই বাকিখিনি দেখালো এইটো মই আপোনালোকক মোৰ আগৰ ভিডিওত চালে গম পাব মই লিংক দি দিম তথাপি এইটো কেনেকৈ বনাইছো আপোনালোকক দেখাইছো গতিকে বিশেষ দেখাবলগীয়া নাই মই জাস্ট আপোনালোকক কাপোৰজোৰৰ সম্পূৰ্ণ লুকটো দেখাব বিচাৰিছো এইটো এনেকৈ দিছো এইটো মেখেলাখন অকল দুটা লাইন ডাঙৰ ফুলটোৰে দুটা লাইন দিছো আৰু তলত সৰু লেস ডাল দি দিছো বনাই বৰ্ডাৰ টাইপৰ এটা দিছো আৰু এইখিনি দিছো আৰু মাজে মাজে ইয়াতে ষ্টোন এটা এটা লগাই দিছো দেখিবলৈ বেয়া লগা নাই সাগে মানে আপোনালোকৰ মতামত জানিলেহে মই গম পাম আৰু এইখন চাদৰখন সম্পূৰ্ণ লুকটো মই পিছত আৰু এবাৰ দেখাই দিম মেনিকুইনত পিন্ধাই চাদৰখন এনেকুৱা চাদৰখনতো এনেকুৱা দুটা লাইন কৰি দিয়া আছে ডাঙৰ ফুলটো আৰু চাৰিওফালে গোটেই বৰ্ডাৰটোত এইটো কামি কৰি দিয়া আছে পিংকটো মই বেছিকৈ ইউজ কৰিছো কাৰণ কাপোৰজোৰৰ ব্লাউজটো ৰাণী পিংকত আছে সেইকাৰণে ৰাণী পিংকটো অকমান মই বেছিকৈ হাইলাইট কৰিব বিচাৰিছো এইখন আৰু কাপোৰজোৰৰ মাজত মই এনেকুৱা মিৰৰ ওয়ার্ক দি কভাৰটো লগাই দি বাকি ষ্টোন ওয়ার্ক দিছো এইটো দেখিছে নহয় এইটো এনেকুৱা কৰি দিছো বাকি মাজে মাজে গোটেই গাটোতে চাদৰখনৰ এনেকুৱা ষ্টোন ওয়ার্ক আছে গোটেই মেৰাকে বহুত বেছি মই হেভি কাপোৰজোৰটো হেভি নকৰো বুলি ভাবিও হেভি হৈ গল গতিকে ষ্টোন ওয়ার্কটো অকল পাতলিয়াকে ধৰণকে দিছো যাতে বহুত বেছি যে হিবি নালাগে আৰু বহুত বেছি জিলিক জালাক হৈ থাকিলেও ভাল নালাগে জিকিমিকি টাইপৰ হৈ থাকিলে গতিকে সেইখিনি মেইনটেইন কৰিবৰ কাৰণে মই এইটো অকমান অলপকে দিছো যাতে বেছি হেনকা নালাগে কাপোৰজোৰ পাৰ্টি ওয়্যাৰ কাপোৰ গতিকে অকমান ষ্টাইলিশ হৈ গল অকমান এইখিনি এইটো আসল হ'ব পিন্ধাৰ পিছত লুকটো কেনেকুৱা হয় মইতো আপোনালোকক দেখাই দিম এতিয়া দেখাও ব্লাউজটো ইয়াৰে অকমান মই গৰ্জিয়াস লুক এটা দিব খুজিছো গতিকে দুইখন হাতত অবিয়াসলি হেতু মোটিভে থাকিব তাত যিখিনি ৰাণী পিংকৰ ওয়ার্ক আছিলে কাম আছিলে সেইখিনি ঠাইত মই গ্ৰে কালাৰটো দিছো আপোনালোকে চিনি পাইছেনে কেমেৰাত চাগে কি কালাৰ আহিছে মই ধৰিব পৰা নাই এইখিনি গ্ৰে কালাৰ তাত যিখিনি ৰেড কালাৰ আছিলে সৰি ৰাণী পিংক আছিলে সেইখিনি মই ইয়াতে গ্ৰে কালাৰ দিছো আৰু পিঠিখন অকমান হেভি কৰি দিছো এনেকুৱা
ব্লাউজৰ পিঠিখন কেনেকুৱা লাগিছে জনাবচোন তলত হ'ব ইয়াতে বহুত কিবা কিবি ৱৰ্ক আছে ষ্টোন ৱৰ্ক আছে এইকেইটা নাই যেন লাগিলেও এইকেইটা নাই নহয় দেই এইকেইটা পেঞ্চিল দি আঁকি থোৱা যেন লাগে বাট এইকেইটা গ্ৰে কালাৰত আছে কাপোৰযোৰ গ্ৰে কালাৰ যিহেতুকে সেইটো মেইনটেইন কৰিবৰ কাৰণে মই ইয়াতে গ্ৰে কালাৰটো দিছোঁ গ্ৰে কালাৰ ফুল আছে তাৰে মাজে মাজে একোটা ষ্টোন আছে আৰু এইটো ষ্টোনলেছ হয় বাকি মিৰৰ ৱৰ্ক আছে দুটা মিৰৰ ৱৰ্ক তিনিটা মিৰৰ ৱৰ্ক আছে গতিকে এইখিনি ব্লাউজটো এইখিনি এতিয়া কাপোৰযোৰ পিন্ধিলে কেনেকুৱা লাগিব ফুল লুক এটা মই জাষ্ট এটা আপোনালোকক দেখাবৰ কাৰণে মেনিকুইৰ এটা পিন্ধাই মই আপোনালোকক দেখাই দিম তাৰ পাছত আপোনালোকৰ লগত আৰু কথা পাতিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব আপোনালোকৰ কমেণ্ট পালেহে মই বুজিব পাৰিম মোৰ ৱৰ্কখিনি আপোনালোকে ভাল পাইছে নে নাই মই ইয়াতে কি এড কৰিম কি মই মেনেজ কৰি ল'ম কিখিনি মই বাদ দিম গোটেইখিনি মই আপোনালোকৰ কমেণ্টৰ পৰা গম পাম গতিকে কমেণ্ট কৰি জনাই দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো দবাই দিব তেতিয়াহ'লে মই ভিডিঅ' আপলোড দিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু লগতে ফেমিলি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব যদি এনেকুৱা কাপোৰ মোৰ পৰা ল'ব বিচাৰে তেতিয়াহ'লে মই কণ্টেক্টটো আপোনালোকক দি দিছোঁ মোৰ ইনষ্টাগ্ৰাম আইডি আৰু ফেচবুক পেজৰ হেণ্ডেল মই দি দিছোঁ আপোনালোকে তাত মোক মেছেজ কৰিব পাৰিব আৰু লগতে আপোনালোকে নিজেও এনেকুৱা ধৰণৰ কাপোৰ বনাই ল'ব পাৰিব যদিহে আপোনালোকে হেণ্ডৱৰ্কত ইণ্টাৰেষ্টেড হয় বনাই ল'ব পাৰিব ধুনীয়া ধুনীয়াকৈ গতিকে তাৰ কাৰণেও মই আপোনালোকক হেল্প হ'বৰ কাৰণেও কাপোৰযোৰ গোটেই সম্পূৰ্ণ লুকটো দেখালোঁ লগতে মোটিভটো কেনেকৈ কৰিছোঁ আগৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিছোঁ তাৰে লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম গতিকে আছিল আজিৰ মোৰ ভিডিঅ'টো লগ পাম মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই